নমস্কাৰ, মই জেস্মিনা চুলতানা পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত আশা কৰোঁ সকলো ভালেই আছে, মোৰো ভালেই। আজি মই মঙলদৈ গৈছিলোঁ বিশেষ কাম এটাৰ কাৰণে, আৰু মঙলদৈত যোৱাৰ সময়তে মোৰ এটা পাৰ্চেল আহিছিলে আৰু পাৰ্চেলটো মোক এজনে গিফ্ট কৰিছিলে। আৰু সেয়েহে হস্পিটেলত থকা লগৰ কেইজনকে ক'লোঁ ৰিচিভ কৰি দিয়া। তেখেতসকলে ৰিচিভো কৰিলে আৰু বস্তুটো আনবক্সিঙো কৰিলে। মই জাষ্ট আপোনালোকক ফাইনেল লুকটোহে দেখুৱাব পাৰিম। বলকচোন চাওক কিনো পঠাইছে মোক। অলৰেডি এইটো অ'পেন কৰিছিলে বক্সটো, কাৰণ মই যিগতিকে নাছিলোঁ, আৰু সেইবাবে মই মোৰ লগৰ কেইজনকে কৈছিলোঁ যে লগৰকেইটাকে বস্তুটো অ'পেন কৰি কিনে চাব ভাল আহিছে নে নাই। ভালেই আহিছে, মোৰ মনটো বহুত ভাল লাগিছে। লাইটৰ মাজেৰে দেখি থকা সেই গণেশৰ ছবিখন আমাৰ হস্পিটেলত কাম কৰা বৈশালী তাই আঁকিছিলে। বহুত ধুনীয়া হৈছে। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন দেই। যেতিয়া আপোন মানুহবোৰে আপোনালোকক কিবা নহয় কিবা এটা সৰু সুৰা বস্তু উপহাৰ হিচাপে দিয়ে, তেতিয়াহ'লে আপোনালোকৰ বাৰু কেনেকুৱা লাগে জনাবচোন। মোকো এজন আপোন মানুহেই এই বস্তুটো উপহাৰ হিচাপে প্ৰদান কৰিছিলে। সেইটো হৈছে ভিডিঅ' বনাবৰ কাৰণে ৰিং লাইট এটা। মোৰ বহুতেই প্ৰয়োজন আছিলে, কিন্তু মই ল'বই পৰা নাছিলোঁ। আৰু এতিয়া ফাইনেলি মোৰ ওচৰত আহি গ'ল ৰিং লাইটটো। ইমান ধুনীয়া এটা উপহাৰ দিয়াৰ বাবে মই তেওঁক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।